Hey guys, মই বিকি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আসামিজ ভিউ। সো গাইজ পুনৰ এটা আপোনালোকৰ ভিডিঅ'কেইটাৰ বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে ৰানু মণ্ডলৰ ওপৰত। ৰানু মণ্ডলৰ কথা মই নক'লেও হ'ব, আপোনালোকে যিহেতু গম পায়। সো গাইজ আজি ভিডিঅ'টো মই আপোনালোকক এটা কুৱেশ্যন আগবঢ়াম আৰু সেই কুৱেশ্যনটো কি হ'ব আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গম পাব আৰু কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব। সো আপোনালোকে ৰিচেণ্টলি যদি আপোনালোকে ছ'চিয়েল মিডিয়াত এক্টিভ আছে তেতিয়াহ'লে গম পায় যে ৰানু মণ্ডলৰ এটা কি ভিডিঅ' ভাইৰেল হৈছিলে আৰু সেই ভাইৰেল ভিডিঅ'টো কি হৈছে, ৰানু মণ্ডল এখন দোকানত আছিলে আৰু দোকানখনত কি হয় এগৰাকী মহিলাই তেওঁক চেলফি বা কিবা খোজে আৰু এনেকৈ পিছফালৰ পৰা টাচ কৰি দিয়ে। তেতিয়া ৰানু মণ্ডলে কি হয় কিয় টাচ কৰিছে বুলি তেনেকৈ প্ৰশ্ন কৰে আৰু সেই ভিডিঅ'টো কি হৈছে বহুত ভাইৰেল হৈ যায় আৰু সেই ভিডিঅ'টোৰ ৰানু মণ্ডলক বহুত ট্ৰল কৰা হয়। এতিয়া কথাটো চাওক, ৰানু মণ্ডল যিটো পৰিৱেশত ডাঙৰ হৈছে, আপোনালোকে যিহেতু গম পায় যে ৰানু মণ্ডল কি হৈছে ৰেল ষ্টেচনত ভিক্ষা খুজি মেলি তেওঁ জীৱন অতিবাহিত কৰিছিলে। তেওঁ হয়তো কেতিয়াবা খাবলৈ পাইছিলে, কেতিয়াবা হয়তো খাবলৈ নাপাইছিলে। আপুনি যদি মানসিকভাৱে আপুনি যদি 4-5 দিন খাবলৈ নাপায় তেতিয়া আপুনি নিজকে গম পাব মানসিকভাৱে কিমান অসুস্থ হৈ পৰে। চ' তেনেকুৱা এটা পৰিস্থিতিৰ পৰা কি হৈছিলে ৰানু মণ্ডল ডাঙৰ দীঘল হৈছিলে আৰু ঘপকৈ কি হৈছিলে তেওঁ এদিনতে কি হৈছে চেলিব্ৰিটি বনি গৈছিলে। চ' ৰানু মণ্ডল তেনেকুৱা এটা পৰিৱেশৰ পৰা আহিছে। হয়তো সেইবাবে কি হৈছে ৰানু মণ্ডলে কেনেকৈ মানুহক বিহেভ কৰিব লাগিব কি কথা তেওঁ বস্তুটো ভালকৈ নাজানে। হয়, আপুনি মই এটা ভাল পৰিৱেশত ডাঙৰ হৈছোঁ, মই ভাল বুলি নকওঁ, কিন্তু আপুনি মই এখন সমাজত ডাঙৰ হৈছোঁ আৰু সমাজখনত কি হৈছে আমি মানুহক কেনেকৈ মাতিব লাগে কেনেকৈ কি কথা এইবোৰ শিকিছোঁ। কিন্তু ৰানু মণ্ডলে হয়তো সেইটো শিকা নাই, কাৰণ তেওঁ ৰেল ষ্টেচনত তেওঁ কি হৈছিলে ভিক্ষা খুজিছে। আপোনালোকে দেখিছে চাগে কিছুমান ৰেল ষ্টেচনৰ ভিক্ষা কি হয়, যা নিদিওঁ আমুক এনেকুৱাকৈ বেয়াকৈ গালি দি কি হয় ভিক্ষাৰীবোৰক খেদি দিয়া হয়। মই বেয়া নাপাব লাগে এনেকুৱা কাৰণে, কিন্তু তেনেকুৱা মানুহক কি হয় এনেকৈ বহুত মানুহে তেনেকুৱা বেয়া ব্যৱহাৰ কৰে আৰু খেদি দিয়া হয়। চ' তেনেকুৱা এটা পৰিস্থিতিত কি হৈছে ৰানু মণ্ডল ডাঙৰ দীঘল হৈছে আৰু সেই পৰিস্থিতিৰ কি হৈছে ৰানু মণ্ডলৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব আৰু সেই প্ৰভাৱটোৱে কি হৈছে ৰানু মণ্ডল এনেকুৱা হৈছে। হয়তো এতিয়া তেওঁৰ চেলিব্ৰিটি লাইফটো পাইছে, লাহে লাহে কি হ'ব তেওঁ নিজৰে আমি যিটো পৰিৱেশত আছোঁ তেওঁ সেইটো পৰিৱেশলৈ কি হ'ব এডজাষ্টমেণ্টটো আহি যাব। চ' লাহে লাহে তেওঁ যিটো বিহেভিয়াৰ আছে সেইটো চেঞ্জ হ'ব। কিন্তু কি হৈছে ৰানু মণ্ডলৰ ওপৰত এতিয়া ইমানে ট্ৰল বনিছে আৰু এই ভিডিঅ'টোৰ ওপৰত মই ৰিয়েক্ট কৰা বুলি নহয়, বহুত ভাল ইউটিউবাৰ ইয়াৰ ওপৰত ৰিয়েক্ট কৰিছে। টেকনিকেল দোষ্ট, মই বহুত ভাল ইউটিউবাৰ ৰিয়েকশ্যন দেখিছোঁ। টেকনিকেল দোষ্টে ইয়াৰ ওপৰত কৈছে, বিবিকি ভাইন্সে কৈছে। চাওক ৰানু মণ্ডলৰ ওপৰত ইমান বেয়াকৈ ট্ৰল কৈছে, আনকি পৰ্ণ ষ্টাৰৰ ওপৰত কি কৰিছে এখন ফটো লগাই দিছে। চ' মানে ভাবক আপোনালোকে এজনী মানসিকভাৱে দুৰ্বল মানুহক যদি ইমানকৈ ট্ৰল কৰা হয় ছ'চিয়েল মিডিয়াত, তেওঁ গমেই নাপায় ট্ৰল কি কথা ছ'চিয়েল মিডিয়াত। আৰু ইয়াৰ উপৰি কি হৈছে যোৱাকালি মই এখন ফটো দেখিছোঁ অভাৰ মেকআপ এখন ফটো, তেওঁ হয়তো সেইটো গমেই নাপায় যে এনেকৈ অভাৰ মেকআপ কৰিলে আমুক তামুক কৰিলে কি হয় ছ'চিয়েল মিডিয়াত ট্ৰল হ'ব পাৰে। ট্ৰল কি বস্তু চাগে ৰানু মণ্ডলে সেইটোও গম নাপায়। আমি যদি এজনী দুৰ্বল মহিলাক যদি এনেকৈ ট্ৰল কৰি থাকোঁ, পৰ্ণ ষ্টাৰৰ লগত ফটো ওলাইতো কিমান ডাঙৰ কথা ভাবি চাওক এবাৰ। চাওক ৰানু মণ্ডলে মই আকৌ কৈছোঁ যে ৰানু মণ্ডলে সেইটো মানসিকতা পোৱা নাই, কাৰণ তেওঁ ৰেল ষ্টেচনত তেনেকৈ ভিক্ষা খুজি মেলি ডাঙৰ দীঘল হৈছে। আমিতো এটা ভাল পৰিৱেশত ডাঙৰ হৈছোঁ। চ' আমি যদি ভাল পৰিৱেশত ডাঙৰ হৈ পেলাই যদি আমি এটা বেয়া মানসিকতা মানুহৰ আগত যদি প্ৰকাশ কৰোঁ তেতিয়াহ'লে সেইটো কিমানো যুক্তিপূৰ্ণ। এই ভিডিঅ' চাই পেলাই হয়তো মোক বহুতে কিবাকিবি কমেণ্টত ক'বও পাৰে যে তোৰ কি দৰকাৰ আমুক তামুক, আমি ট্ৰল বনাইছোঁ মিম বনাইছোঁ আমি হাঁহিমে আমুক তামুক তেনেকৈ ক'ব পাৰে। কিন্তু এবাৰ আপোনালোকে সুধি চাব নিজকে, চাওক ৰানু মণ্ডলে যিটো পৰিৱেশ পাইছে সেই পৰিৱেশৰ পৰা ডাঙৰ দীঘল হৈ পেলাই সেই পৰিৱেশত পৰা আহি পেলাই তেওঁ ঘপকৈ যিবিলাক বস্তু পাইছে সেইবিলাকত তেওঁ কি হৈছে তেওঁ এডজাষ্টমেণ্ট হ'ব পৰা নাই। তেওঁ লাহে লাহে বস্তুবিলাক শিকিব। তাতে আমি যদি তেওঁক হাঁহি দিওঁ, মজাক বনাই দিওঁ, যদি তেওঁৰ ওপৰত যদি বহুত মিম বনাই দিওঁ, যদি সেইবিলাক কিমানটো গ্ৰহণযোগ্য। আজি যদি আপুনি যদি এজন দুৰ্বল মানুহ হয়, আপোনাৰ ওপৰত যদি 10জনে হাঁহে তেতিয়াহ'লে আপোনালোকে কেনেকুৱা পাব, আপুনি কেনেকুৱা অনুভৱ কৰিব। সেই ৰানু মণ্ডলে একে চাগে অনুভৱ কৰিছে, তেওঁৰ ওপৰত ইমানকৈ বেয়াকৈ কৈছে। চ' মোৰ ক'বলগীয়া এইখিনি আছিলে। প্ৰশ্নটো আপোনালোকে থাকিলে ক'ব আপোনালোকে কিমান দূৰ যুক্তিপূৰ্ণ এগৰাকী দুৰ্বল মহিলাক, তেওঁ যিহেতু এনেকুৱা এটা বেয়া পৰিস্থিতিৰ পৰা আহিছে। চ' তেনেকুৱা এগৰাকী মহিলাক মিম বনাই ট্ৰল বনাই এনেকৈ হাঁহি পেলাই উৰুৱাই দিয়াটো কিমান দূৰ যুক্তিপূৰ্ণ সেইটো আপোনালোকলৈ প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ। চ' গাইছ এইটোৱে আছিলে ভিডিঅ'। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই, জয় অসম।